নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এই ভিডিঅ'টো মোৰ আছিলে উৰুকাৰ দিনা, কিন্তু মই ভিডিঅ'টো আপলোড কৰিব একদম পাহৰি গৈছিলোঁ। নাচ গান কমপ্লিট কৰি সেইফালে খাই ল'লোঁ লেগ পিচ। তাৰপিছত লাহেকৈ হৈ গ'ল ভাত খাবলৈ, একেবাৰে ভোক লাগি গৈছে। উৰুকা বুলি ক'লেতো জানেই, মাছ মাংস সকলোখিনিয়ে লগতে। তাৰপিছত এয়া হৈছে আমাৰ দুমাহীৰ দিনা মেজি জ্বলোৱা পৰম্পৰা সকলোৰে ঘৰত চলি আহিছে। আমিও গুৱাহাটীত এনেকৈয়ে পালন কৰিছোঁ সৰুকৈ। এয়া হৈছে মামা আৰু এইফালে হৈছে পাপা, ধুনীয়াকৈ মেজি চেজি জ্বলাই ল'লে। আৰু লাহেকৈ গৈ ময়ো সেৱাটো কাঢ়ি দিলোঁ, ইয়াতে কিবা মাহ তিল দিব লাগে যে দি ল'লোঁ। পূজা কৰি হৈ গ'ল। এতিয়া আমাৰ শৰাই ভাঙিবলৈ সময় হৈছে, গতিকে সকলোৱে মিলি এটা প্ৰাৰ্থনা কৰি লৈছোঁ। তাৰপিছত মায়ে এইফালে দিলে প্ৰসাদ খাই ল'লোঁ। আকৌ চাহ পিঠা লাড়ু, আজি খোৱাই দিন আৰু। তাৰপিছত গোটেই আমি লগৰখিনিয়ে ওলাই আহিছোঁ বশিষ্ঠৰ মেলা চাবলৈ, কাৰণ ইয়াতে পিক্ষাৰী মেলা হয় আৰু মই প্ৰত্যেক বছৰে ইয়াতে চাউল দিওঁ যিহেতু, গতিকে গোটেইখিনি একেলগে ওলাই আহিছোঁ। চাওকচোন মানুহ কিমান ভিৰ। তাৰপিছত এইটো হৈছে তাৰে পিছৰ দিনা মাঘৰ 1 তাৰিখে মই আহিলোঁ মা কামাখ্যা দৰ্শন কৰিবলৈ। কাৰণ বহুদিনৰ পৰা আহিম কৰি আছিলোঁ, কিন্তু আহিবলৈ সময় হোৱা নাছিলে, গতিকে আজি আহি গ'লোঁ মাক দৰ্শন কৰিবলৈ। ব'লকচোন সকলোৱে মাক দৰ্শন কৰোঁগৈ। এয়া চব ভিতৰত আহি পালোঁ আৰু আমিও শৰাইখন দি লওঁ, পূজাখিনি কৰি লওঁ, তাৰপিছত আপোনালোক সকলোকে লগ পাই আছোঁ। তাৰপিছত এইবাৰ আমি আহিলোঁ বগলা মন্দিৰ, মা কামাখ্যা দৰ্শন কৰাৰ পিছত বগলা মন্দিৰ দৰ্শন কৰিব লাগে। তাৰ পৰা মিনিমাম 1 কিলোমিটাৰমান হ'ব, গতিকে আমি এইবাৰ ইয়ালৈ আহি গ'লোঁ। মাৰ আৰতি দিবলৈ আৰম্ভ হৈছে আৰু আৰম্ভ কৰি আছে, সেইকাৰণে এখন গেট বন্ধ কৰি দিলে। এতিয়া আমি ছেকেণ্ড গেটত গৈ আছোঁ। মন্দিৰৰ পৰা ওলাই চিধাই আমি আহিলোঁ ফেঞ্চি বজাৰ। লগৰজনীৰ বোলে কিবা কিবি কাপোৰ কানি ল'বলগীয়া আছিলে, গতিকে দুয়োজনী একেলগে ফেঞ্চি বজাৰলৈ আহিলোঁ। তাৰপিছত বজাৰ কৰি হোৱাৰ লগে লগে গ'লোঁ মই তাইৰ ঘৰলৈ, আৰু তাইৰ ঘৰত চাওকচোন কি খাব দিছে। নাৰিকলৰ লাড়ু, তাৰপিছত মুড়িৰ লাড়ু, তিল পিঠা, গিলা পিঠা, নাৰিকলৰ চিৰা, নাৰিকলৰ পিঠা বহুত দিছে। তাৰপিছত সিহঁতৰ ঘৰৰ ওচৰতে নাগাৰা চলি আছিলে, নাগাৰা চালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে সকলো লাইক কমেণ্ট কৰিব। সকলোকে লগ পাম মোৰ অন্য এটি ভিডিঅ'। তেতিয়ালৈ গুড নাইট, শুভৰাত্ৰি।